লক্ষ্মী কোন আছিল? লক্ষ্মী ফাইনেন্স মিনিষ্টাৰ আছিল। সৰস্বতী কোন আছিল? এডুকেশ্যন মিনিষ্টাৰ আছিল। দুৰ্গা কোন আছিল? ডিফেন্স মিনিষ্টাৰ কোন আছিল আছিল। জানে আপোনালোকে? লক্ষী আছিল আপোনাৰ ফাইনেন্স মিনিষ্টাৰ। আৰু সৰস্বতী কোন আছিল জানে? সৰস্বতী আছিল এডুকেশ্যন মিনিষ্টাৰ। আৰু মা দুৰ্গা কোন আছিল জানে? ডিফেন্স মিনিষ্টাৰ। ডিফেন্স মিনিষ্টাৰ। আপোনালোকে নাজানে যদি নতুনকৈ এইবিলাক কথা শিকক। এইবিলাক আমাৰ সদনৰ মজিয়াত আলোচনা হয়। আমাৰ সদনৰ মজিয়াত শিক্ষাৰ বিষয়ে আলোচনা নহয়, মূল্য বৃদ্ধিৰ বিষয়ে আলোচনা নহয়। আমাৰ সদনৰ মজিয়াত জনকল্যাণমূলক আঁচনিৰ কাৰণে আলোচনা নহয়। আমাৰ মজিয়াত আলোচনা হয় ধৰ্মৰ। মাননীয় মুখ্যমন্ত্ৰী মহোদয়, মই আপোনাক হাতযোৰ কৰি অনুৰোধ জনাইছো, আপুনি যদি পাৰে সদনৰ ভিতৰত অন্তত ধৰ্মৰ কথা বাৰ্তাবিলাক এৰাই চলাৰ চেষ্টা কৰকচোন। কাৰণ জনপ্ৰতিনিধিবিলাকক মানুহে সেই সমষ্টিটোৰ উন্নয়নৰ কাৰণেহে পঠাইছে, সেই সমষ্টিটোৰ সমস্যাবিলাক দাঙি ধৰাৰ কাৰণেহে পঠায়। তাত গৈ কেনে যদি আপোনালোকে কেৱল ধৰ্মৰ কথাই আলোচনা কৰি থাকে, তাত গৈ যদি কেৱল আপোনালোকে এনেকুৱা ধৰণৰ কথা বাৰ্তাবিলাকে আলোচনা কৰি থাকে, তেনেহ'লে সমষ্টিৰ কথা কেতিয়া আলোচনা কৰিব? মানুহে কি আশা কৰিব আপোনালোকৰ পৰা? চাওকচোন, আজি এনেকুৱা পৰিৱেশত মূল্য বৃদ্ধি হৈছে। মই নকওঁ যে কি কাৰণত মূল্য বৃদ্ধি হৈছে, যিটো কাৰণত মূল্য বৃদ্ধি হৈছে সেই কথাখিনি ৰাইজৰ মাজত ফহিয়াই দিয়কচোন অন্তত। কি 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 কাৰণ হ'ব পাৰে? আজি ইউনিভাৰ্চিটিত মাচুল বৃদ্ধিক লৈ ছাত্ৰ সংগঠনে প্ৰতিবাদ কৰি আছে, নিশা এপৰলৈকে প্ৰতিবাদ কৰি আছে। সেই কথা বাৰ্তাবিলাক অলপ চিন্তা কৰকচোন। গতিকে আপুনি যদি এজন শক্তিশালী মুখ্যমন্ত্ৰী হয়, মই আপোনাক বিশেষকৈ এটা টানি অনুৰোধ জনাইছো, আপুনি অন্ততঃ ধৰ্মীয় কথা বাৰ্তাবিলাক বাদ দিয়কচোন। কাৰণ প্ৰত্যেকটো ধৰ্মৰে ধৰ্মৰ বাণী বিলাবৰ কাৰণে বা ধৰ্মীয় কথা ক'বৰ কাৰণে ধৰ্মগুৰু আছে। প্ৰত্যেকটো ধৰ্মৰে ধৰ্মগুৰু আছে। যদি ধৰ্ম জানিব লগা হয়, তাৰ কাৰণে কিতাপো আছে বহুত। সেইবিলাক পঢ়ি শুনিও মানুহে ধৰ্মৰ জ্ঞান ল'ব পাৰিব। ধৰ্মগুৰুসকলৰ ওচৰত গৈ মানুহে ধৰ্মৰ জ্ঞান ল'ব পাৰিব। কিন্তু আপোনালোকৰ দৰে জনপ্ৰতিনিধিবিলাকৰ পৰা ধৰ্মৰ জ্ঞান ল'বৰ কাৰণে কোনে কৈছে বাৰু? কোনে ল'ব বিচাৰিছে বাৰু? আপোনালোকে যে সেইবিলাক কথা বিধানসভাত গৈ আপোনালোকে আলোচনা কৰি থাকে, এইবিলাক আচলতে লজ্জাৰ বিষয়। মাননীয় মুখ্যমন্ত্ৰী মহোদয়, আপুনি অন্ততঃ বিধায়কখিনিক কওক যে সদনত আহি ধৰ্মৰ কথা নাপাতে যেন কোনেও।